বিয়াখ পেননি হে কিনো কৈছা হে মান নাই মাৰি এতক দেখো দেখায়ে নাপৱে এটা ৰদে পৰব বুলিয়া নলানে কি আই তই হিয়ে খতৰেনি দেখোন এই মৰি যাইতে ও এই নহয়ে ৰে গৃহস্থী কামনো কি কবি সময় নাপা হৈছো আউবা ইটোৰ পাছত সিটো ওলাই থাকে একেবাৰে ইয়া আছো তই বা কিমান আইছা হা আমাৰ ঘৰত গোটাই এটা আহি আমাৰ বাটা দুবেৰি বুন গিডাল মাৰি দিছা হে আই তই মই এটা দৰকাৰত আইছিলো পিলুচানা আছে নেকি তহঁতৰ ঘৰৰ ঘৰত মাহঁতৰ ঘৰত শুনলো তই বোলে হাঁহৰ মেনি দিছিলি আছে নে কিনো কবি দেহি হাঁহ চানাৰ কথা আই ফুকনতে ফুকাইছিলো পিছে একে কাউ নেউল গুইলা পেৰি আহিয়াৰে আই এই মুখাই এটা চাই নমৰে নহয়ে ফুজৰ খাই মুখাই পুহি ৰাখছো দে এক মুখামান একা ফালা খৰিয়া নেগিটালৈ পেট থাকে পৰি থাকে কাম আকৌ আমাৰ মাইনাহঁতে পঢ়িহে থাকে দেই আকৌ মই দেচোন বেয়া বুলিও নকওঁ হাতে পঢ়ি থাকে মাছৰে কিবা অনলাইন ক্লাছ কৰে সেনেকে পঢ়ি থাকে বেলেগৰ চলি নিচিনা নহয়ো দেছো সেই আৰু এটা কথা সিদিনা ভাই চানাকেইটা এৰি দিছিলো চোতালত হেমে আহিছিলে দেহিহাত তাই দেখা পালা আহি উঠি দেখা পাই ক'লা মোক খুৰী তহঁতৰ একে বগা বগা পিলু চানাকেইটা বৰ মৰম লাগে দে মোৰো একে বুজাইছে যায় এনেকুৱা বগা পিলু চানা তাৰপিছত একে তাই যাৱাৰ পিছত জোবৰা দিলাৱে আই একে মুহে লাগিল নে কি বা হ'ল মৰিলেও দেহিহাত দুটাই নে তিনিটাই হ'লেও ভাবি দে দুইযোৰ মান তই বাৰু সেই ৰচো হাঁহৰ চানাৰ কথা হ'ব বাৰু এটা একে ডাঙৰ কথা হৈছে তই বা গম পাইছা নে নাই তই আকৌ তেলতেলে নুফুৰবিয়া তই গম নাপা কাৰণে ক'বা খুজিছো তইনো ক'ত গম পাবি একে ফাৰস্তৰ কথা ফটোৰ ভিতৰতে সোমাই থাকা তই একে বিশ্বাসত কমা দেহি তোক একে তোক মই বইনিহান পাৱে আই নকবি দে কাকো তোক কওঁ মই কি দেহি ইমান ডাঙৰ কথা মই দেখো একো গমে পোৱা নাই কৈছো নকওঁ দে কাকো মই হৈও দেচোন গমো নাপাওঁ একেবাৰে পুৱাতে গধূলাত লাগি একে চলি মুনি একে মুখাৰ একে আও পইচান মাৰোঁতে মোৰ সময়খিনি যায়ে আই কৈছো মই নকওঁ দে কাকো এই যে আপিনটা চিয়াকে ঐ ৰাম নাকান কাটবয়ে আই হেতুই আমাৰ একে চলি পলিও বেয়া কৰবয়ে আই এখানে কি যি জন্ম পালা দেহি কিহৰ ওচৰত যি ঘৰখান পাতিলো আমিও হা কিনো কহে তই কি হৈছে মই দেখো একো গমে নাপাই কৈছো কি হলে তোৰ আমাৰ কাইকেৰে বোলে সিদিনা এটা লিকিৰাৰ লগত বাইকত দেখছিয়ে চাৰিআলি বোলে ফাৱে গৈছিয়ে আই একে বোলে পিঠিতে উঠি গৈছি ঐ মোৰ মাই চুনিখানে দি বোলে মুখখন মাৰি লৈছে হ'লেও আমাৰ কাইকেৰে চিনি নাপা বোলে একে কাইকেৰে বোলে লাজ লাগছি যা দেহি একে লিকিৰাটো বোলে পিঠিতে উঠি গৈছি বা কবা ওলা শুনবা ওলা যে এইখান কথা হয় নেকি এনেই দেখো একে বাকী নাই মাকটোৰ গোটাই একে চিয়া কাইটা এনেকুৱা কৰি বুজছে একে সদাহান মুখখানেদি তাই ৰাইজত বেলেগত চিয়াৰ কথা কৈ ফুৰে তাই এতিয়া চিয়াকে নাক কান কাটিলা ৰচো সেই যে মোবাইলত যে নাচি ফুৰে টিকটক নে কিবা সেইটো নেকি একে বোলে মানুহ দেখিলিয়ে হ'লেই তাই সৰু চলি হওক ডাঙৰ হওক ফোনটো বোলে ধৰবা দে আৰু ফোনটোৰ আগত বোলে নাচবা ধৰে একেবাৰে মুজুৰা দি আৰু য'তে পাৱাই ত'তে নাচে একে চেয়াৰ একচেছে আমাৰ মাইনাই দেখাইছিল সেইটোৰ টিকটক নে কিবা ভিডিঅ' কেনে শান্তি কৰে মুখৰ ভাউটি দে আই কেইটা বাদ দি দে সেইগিলা বাদ দি ৰাইজৰ চলি যি হৈ থাক আমাৰ চলিকেইটা ভালে থাকিলিয়ে হ'ল তই তোৰ চিয়াকো তাইৰ লগত লগ হ'বা লাগি নেদবি দে ময়ো মোৰ চিয়াটোত লগ হ'বা লাগি নেদো ঘৰতে থাকক সিহাত ঘৰতে ৰাখবি তই চলি ময়ো ঘৰতে ৰাখিমেই মৰি যাইতি দেখছা নে তই ইমান সময়ৰ পৰা আহি পেলাই থিয়া হৈ আছা কথা ধুমেনিতে একে বহিবা লাগি দিবা পাৰিছোৱে আই তোক বচোনে আই একেবাৰে মই লুচি বনাই তই ভালকে একে চাহ কাপ বনাই আনো যায় দাইদেৰে কালি মিঠৈও আনিছিলে থাকিয়ে ৰচো মই একেবাৰে মিঠৈ আৰু লুচিটো লাগি চাহ বনাই লৈ যায় বদেইটা অলপ পাব টিভি চাবি টিভিটোকে দেউৰা বছো তই বাৰু